বন্ধু-বান্ধৱীসকল কি খবৰ নিশ্চয় সকলোৰে ভালে মইতো ভালেই সদায় নিচিনাকৈ পানী আৰু এতিয়া জাষ্ট বিচনাৰ পৰা উঠিলোঁ বিচনাখন ৰেডি কৰি তো আজি এটা ভিডিঅ' ব্লগ বনাম বুলি ভাবিলোঁ আপোনালোকক আজি হৈছে শিৱৰাত্ৰি পূজা আৰু সকলোৰে মনৰ আশা পূৰণ হওক শিৱ বা ভক্তি কৰক তাৰে কামনা কৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তো প্ৰথমে আমাৰ নিজৰ ঘৰতে পূজা কৰিম যিহেতু আমাৰ ঘৰৰ শিৱ ভক্ত তো শিৱ বা এখন থান আছে আৰু থানত পূজা কৰিম তাৰপিছত যাম গাঁৱৰে থকা নেপালী বস্তি থকা এটা শিৱ বাবাৰ থানলৈ আৰু তাৰপিছত গাঁৱতে আৰু এটা আছে দুটা আছে তো দুটা মন্দিৰতে পূজা হ'ব তো দুয়োখন থানতে যাম আৰু আপোনালোকেও যাওক পূজা কৰক মনৰ আশা পূৰণ হওক তাৰে কামনা কৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব কাৰণ গাঁৱত কেনেকৈ শিৱ পূজা হয় আপোনালোকক দেখুৱাম আৰু যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ তেতিয়াহ'লে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই অলপ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ন बम बम भोले सब रेडी है पूजा होने है कोन बोले आरंभ सब रेडी बम बम भोले ओम नमः शिवाय और এটা আছে তিনটা হ'ব আৰু লাস্ট আছে বম ভলে মাহত আহি আছে থাল লৈ প্ৰসাদৰ তো মই অকমান আগুৱাই আহিলো যাওঁ আৰু এতিয়া বম লাগিছে তামাম মা पोटे Ada lebih. Ya, kan nobody dia sih.